Hey guys, welcome to back my YouTube channel Noindas Blogলৈ পুনৰ স্বাগতম। আপোনালোকক আজি দেখাব চেষ্টা কৰিম যে আমাৰ গাঁৱত গোটেই পানী হৈ গৈছে। তাকে আপোনালোকক বোলো ভিডিও তাকে বনাই দিওঁ, তাকে দেখাওঁ আপোনালোকে। তো গাইছ এয়া দেখিবলৈ পাইছে আমাৰ ৰাস্তাত গোটেই পানী হৈ গৈছে। এয়া দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। এয়া চাই থাকক আপোনালোকে ভিডিওটো। তো গাইছ এয়া দেখিব পাইছে এয়া পানী ৰাস্তাত হৈ গৈছে। আন্দ পানী তোমালোকৰ এইফালে কিমান হৈছে? পানী দেখা নাই পেন ইমান কৈছে সব জাঙিয়া পেন জাঙিয়া পেন পিন্ধা নিচিনা হৈ আছে লং পেনটো। হয় জানো? দেখা নাই নি? এই কেনেকুৱা পাইছা তুমি? ৰাস্তাটো হোৱাৰ কাৰণে তোমাৰ মন্তব্যটো কেনেকুৱা হ'ব এতিয়া তুমি কোৱাচোন? ৰাস্তাটো আহিছিল ভাল হৈছিল কিন্তু বা মাটি চাটি নুতলাকে ডাইৰেক্ট বনাই দিছে আৰু সেইকাৰণে দুখ লাগিছে কাৰণ পানী উঠা ৰাস্তাটো সদায় মাটি চাটি দি অকণ ওখ কৰিব লাগে। তেতিয়া আৰু ভাল লাগিলে কংগ্ৰেছৰ দিনত নহ'ল বিজেপিৰ দিনত আহিছিলে অকণ ভালকৈ অহা ভাল লাগিলে। অঁ আহিছিলে বাট কি হৈছে? বাট কি আছে দেখিছে দেখোন পানী গোটেইখন পানী ৰাস্তাত পানী। ঠিক আছে মই যাওঁ বেছি মোৰ মানে কাম আছে। ঠিক আছে তো গাইজ দেখিব পাইছে এয়া পানী হৈ গৈছে গোটেই। তাৰপৰা এয়া যাদৱখোৱা আহি আছে আমাৰ এয়া পানী গোটেই পানী আজটোহে পানী পানী সাঁতুৰিবা নি? ৰাস্তাত গোটেই পানী এয়া দেখিব পাইছে আপুনি নিশ্চয়। এবাৰ ৰাস্তাত নতুনকৈ আহিছিলে তাতে ৰাস্তাত নতুনকৈ ৰাস্তাৰ ওপৰত গোটেই পানীয়ে হৈ গ'ল। লাজ কৰিছে ইয়াৰ বোলে কাপোৰ ইয়াৰ বোলে আজি বোলে সদায় একেযোৰ কাপোৰকে পিন্ধি কি ওলাই থাকিম বোলে মই নোলাওঁ আজি সেই বুলি কৈছে আজি। তো গাইজ দেখা পাইছে চাৰিওফালে পানী কিন্তু পানী হ'লে মনটো অৱশ্যে বেয়া নালাগে, ভাল লাগে। সৰুকালৰ স্মৃতিবোৰ মনলৈ আহি যায়। সেই যেতিয়া সৰুতে আমাৰ পেহীহঁতে ইয়াত যেতিয়া পানী হৈছিলে তেতিয়া আমাক টানি নাওলৈ নি সাঁতুৰাই। এতিয়া পানী কম হৈছে, আগতেতো ইয়াতকৈ বহুত বেছি হয়। তো গাইজ ভিডিঅ'টো ইমানেই, থেংক ইউ।